Welcome back to my YouTube channel. So sauk আজি আমাৰ ঘৰৰ ভিউ মই আজি দেখুৱাম সো ঘৰতে এতিয়া কি হৈছে আপোনালোকক ৰেডি সেডি কৰি মেলি আপোনালোকক দেখুৱাইছো ভিডিঅ'টো একদম স্কিপ নকৰিবা আৰু সকলোৱে চাই থাকিব তো ইয়াত এতিয়া চলি আছে কাৰ্যসূচী যিহেতু সবজি কটা এইটো জাতিলাও নে পানীলাও কি কয় জানো এইটো দীঘল দীঘল পুৰা কাটি আছে একদম ব্যস্ত আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া একেবাৰে এইবিলাক আৰু কি কম এইবিলাক গোটেই মোৰ মা কিবা কিবি এইখিনি বাদ বনাই আছে এতিয়া ৰেডি কৰি আছে পুৰা এইখিনি কাটি হোৱাই নাই এইজনী চাই আছে ভিডিঅ' বনোৱা এইজনী কিউট লাগে ন কমেণ্ট কৰিব কিউট লাগিছে তাক এই পুৰা একদম কপিটাখন লৈ পুৰা মাৰি আছে বহুত টান টান আছে একদম ভিতৰতে আছে এইজন টিচাৰ ককা আহিলে এতিয়া মাষ্টৰ ককা এতিয়া এইটো গাইড দি আছে কেনেকৈ কি কৰিব লাগে একদম ভালকৈ কাটিব কৈ আছে পুৰা চাই থাকক আৰু ভিডিঅ'টো শেষলৈ তো এইখিনি মাংস কাটা পুৰা লাগি আছে এতিয়ালৈকে কাটি শেষে পোৱা নাই যিহেতু ইয়াত গাহৰি মাংস বুলি ক'লে গাহৰি এটা মাৰিছে ইয়াত 50 কেজি ওচৰ হ'ব যিহেতু গাহৰি মাংস যেতিয়া আমাৰ মিতিৰ আহিব চ' এইখিনি আৰু মিতিৰ খোৱাবলৈ মানে পুৰা হেৰি কৰি আছে ৰেডি কৰি আছে গাহৰি মাংস কাটি মেলি একদম ঘৰৰ চাঙৰ ওপৰত কাটি আছে পুৰা চ' ভিডিঅ'টো স্কিপ নকৰিব এইখিনি কাটি মেলি হৈ গ'ল এতিয়া আৰু এতিয়া ঔটেঙা যিহেতু গাহৰি মাংসৰ লগত ঔটেঙা বুলি ক'লে একদম জিভা পানী ওলাই যায় ন চ' এইখিনি পুৰা কটা আপোনালোকে সেইটো চাই লওক চিষ্টেমটো চাই লওক আপোনালোকে কটা চিষ্টেমটো মানে কেনেকৈ কাটি আছে চ' এইখিনি একদম চলি আছে পুৰা চব্জি মাটিমাহ চব্জি চ' এইখিনি পুৰা ঔটেঙা কটাত লাগি আছে কাটোৱালখিনি গাহৰি মাংস পুৰা কাটি মেলি ৰেডি পুৰা কিছুমান বনাই আছে চ' এইখিনি আৰু দেখিছে একদম তো কি কয় জানো ওলকবি নে কি কয় এইবিলাক পুৰা একদম কাটি আছে বিলাহী এইটো পুৰা ঢালি কিবা কিবি এনেকৈ বনাই আছে চ' এইটো আমাৰ একচুৱেলি ক'ব গ'লে এইটো এটা মিচিং সমাজৰ পৰম্পৰা ন এইটো কিবা বুলি কয় মানে পুৰা মিতিৰ চিতি আহিলে মানে এইটো দেখিছে একদম মাটিমাহ একদম চব্জি উতলি আছে একদম খাওঁ খাওঁ বস্তু একদম এইখিনি পুৰা বনাই আছে তো এইখিনি মানে আমাৰ দেউতাহঁত ভাত খোৱা এটা ফটো দিছোঁ আপোনাক দেখুৱাই দিছোঁ